নমস্কাৰ যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবা বা আপোনাৰ কোনোবা বন্ধুবৰ্গই এষ্ট্ৰলজিক বিশ্বাস কৰে তেনেহলে এই ভিডিঅটো আপোনাৰ বাবে আজিৰ এই ভিডিঅটোত পৃথিৱীৰ সকলোতকৈ ডাঙৰ ফ্ৰড ইণ্ডাষ্ট্ৰিটোৰ প্ৰকৃত সত্য উদঙাই দিম এইটো এটা এনেকুৱা ফ্ৰড ইণ্ডাষ্ট্ৰি যিয়ে কোটি কোটি মানুহক বুৰ্বক বনাই লুটি পুটি খাইছে ইয়াক মই কিয় ফ্ৰড বুলি কৈছো সেয়া ভিডিঅটোৰ আগলৈ আলোচনা কৰিম আৰু কিয় কোটি কোটি মানুহ বুৰ্বক হয় সেয়া আলোচনা কৰিম আৰু আপুনি যদি সেই সকলৰ মাজত যে ভাবে যে মোৰটো এষ্ট্ৰলজাৰে কোৱা সকলো কথা ফলিয়ায় তেনেহলে কিয় ফলিয়ায় সেই কথাবোৰ মই এই ভিডিঅটোত আলোচনা কৰিম আপুনি স্ক্ৰিনত দেখি থকা এইজন হৈছে এষ্ট্ৰলজাৰ অনিৰুদ্ধ কুমাৰ মিশ্ৰা বলিউড সেলিব্ৰিটি বা ডাঙৰ ডাঙৰ পলিটিচিয়ানবোৰৰ ল'ৰা ছোৱালী কেতিয়া হ'ব কি হ'ব ল'ৰা হ'ব নে ছোৱালী হ'ব এই সকলোবোৰ প্ৰেডিকচন কৰে তেওঁ আজি কেইদিনমানৰ আগতে কেটৰিনা কাইফ আৰু বিকি কৌশলৰ এজনী ছোৱালী সন্তান জন্ম হ'ব বুলি ভৱিষ্যতবাণী কৰিছিল তেওঁ কিন্তু হল তাৰ উলোটা 7 নৱেম্বৰ 2025 তাৰিখে কেটৰিনা কাইফ আৰু বিকি কৌশল দুইজনৰ ফালৰ পৰা ইনষ্টাগ্ৰাম একাউণ্টত প্ৰকাশ কৰা হ'ল যে তেওঁলোকৰ এটা ল'ৰা সন্তান জন্ম হৈছে আৰু তাৰ পিছত মানুহৰ গালি যেতিয়া খালে তাৰ পিছত এষ্ট্ৰলজাৰ অনিৰুদ্ধ কুমাৰ মিশ্ৰাই পাব্লিকলি আহি এপলজিট দিব লগা হ'ল এতিয়া আপুনি নাভাবিব যে কেৱল এটা ইনসিডেন্ট হৈছে যেটো এষ্ট্ৰলজাৰবোৰ ৰং হৈছে এভৰি ইয়াৰ লাখ লাখ প্ৰেডিকচন কৰে এই এষ্ট্ৰলজাৰবোৰে আপোনাৰ মোৰ দৰে মানুহে যদি 100টা সঁচা কথা কোৱাৰ পিছত মাজত কেনেবাকৈ এটা কথা ভুল ওলাই তেনেহলে সেই কথাটোকে মানুহে মনত ৰাখে কিন্তু এই এষ্ট্ৰলজাৰবোৰৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত হয় তেওঁলোকে 100টা এনেকুৱা কথা ক'ব তাৰ ভিতৰত কোনোবা এটা যদি শুদ্ধ হয় সেই কথাটোকে মানুহে মনত ৰাখিব 2009-10 চনমানৰ কথা যেতিয়া আমি ক্লাছ 9-10 মানত পঢ়ি আছিলো তেতিয়া এটা কথা বহুত প্ৰচাৰ হৈছিল যে যিখন পুৰণা মায়ান ক্যালেন্ডাৰ আছিল সেইখন 2012 চনৰ 21 ডিসেম্বৰৰ দিনা শেষ হ'ব আৰু সেই দিনা পৃথিৱী ধ্বংস হ'ব কিন্তু আচৰিত কথা এইটোৱে যে আমাৰ লগৰ হওক আমাৰ ঘৰৰ মানুহ হওক বা ওচৰৰ পাজৰৰ মানুহ হওক সকলোৱে এবাৰ হলেও এই কথাটো বিশ্বাস কৰিছিল যে সঁচাই পৃথিৱী ধ্বংস হ'ব নেকি এনেকুৱা কেনেকৈ হ'ব পাৰে যে প্ৰত্যেকজন মানুহে এই এনেকুৱা ধৰণৰ এষ্ট্ৰলজিক্যাল প্ৰেডিকচনবোৰ বিশ্বাস কৰি লয় যিবোৰ প্ৰেডিকচনৰ ইন ৰিয়েলিটি 0.1% টো সাইন্টিফিক বেসিস একো নাই কেমিষ্ট্ৰিৰ নোবেল প্ৰাইজ বিজয়ী ডক্টৰ ভেংকটৰামন ৰামাকৃষ্ণই কয় যে গ্ৰহ নক্ষত্ৰ যিফালে মুভ কৰক যেনেকৈ নুঘুৰক কিয় তাক লৈ মানুহৰ জীৱনত একো প্ৰভাৱ নপৰে আৰু ফেমাস এষ্ট্ৰলজি টিচাৰ উমাং তানেজায়ো কয় যে জ্যোতিষ শাস্ত্ৰক এতিয়ালৈকে জ্যোতিষ বিজ্ঞান বুলি কোনেও প্ৰুফ কৰিব পৰা নাই যিবোৰ জ্যোতিষীয়ে মানুহক বেয়া সময়ৰ পৰা পৰিত্ৰাণ পাবলৈ উপায় প্ৰদান কৰে সেই সকলে মানুহক কেৱল প্ৰবঞ্চনা কৰে ज्योतिष साइंस है या नहीं है आम लोगों में ये स्थापित आज तक नहीं कर पाया कि ज्योतिष एक साइंस है এই এষ্ট্ৰলজাৰবোৰৰ মতে এষ্ট্ৰলজি মানুহৰ জন্মৰ তাৰিখ সময় আৰু চনৰ ওপৰত ডিপেন্ড কৰে তাৰ মানে আপোনাৰ লগত একে সময়তে জন্ম পোৱা আৰু যদি কোনোবা বেলেগ মানুহ আছে সেইজনৰো ভৱিষ্যত আপোনাৰ লগত একে হ'ব পাৰে নেকি আৰু আপুনিয়ে ভাবি চাওক যে যিবোৰ টুইনছ থাকে তেওঁলোকৰ কি ভৱিষ্যত একে হয় নেকি দুইজনৰে যদি একে সময়তে জন্ম পোৱা দুজন মানুহৰ হৰস্কোপ সেম নহয় তেনেহলে মাহ বছৰ বছৰ ধৰি ব্যৱধানত জন্ম পোৱা দুজন মানুহৰ হৰস্কোপ সেম কেনেকৈ হ'ব পাৰে আজি কেইদিনমান আগতে আহমেদাবাদত হোৱা সেই প্লেন ক্ৰেছত এজন মানুহ বাদ দি বাকি সকলোবোৰ মানুহ মৰিছিল এজন এষ্ট্ৰলজাৰৰ মতে সেই ঘটনাটোত যিবোৰ মানুহ মৰিছিল তেওঁলোকে মিলি আগতে এখন জংগল জ্বলাইছিল ये जो फ्लाइट में मरे अहमदाबाद की फ्लाइट में ये लोग क्रैश होकर मर गए मैंने पास लाइट देखी इनकी कि ये सारे लोगों ने बहुत साल पहले मतलब इन्होंने एक जंगल जलाया था सभी लोग ने मिलकर এতিয়া আপোনালোকে চিন্তা কৰি চাওক যে এনেকুৱা হ'ব পাৰে জানো কিছুমান বিদেশী মানুহ আছিল কিছুমান আমাৰ ইণ্ডিয়াৰ ভিতৰতে বেলেগ বেলেগ ৰাজ্যৰ মানুহ আছে সকলোৱে মিলি এখন জংগল কেতিয়া জ্বলালে কিবা সেন্স আছে এটো কথাত এতিয়া মেইন কথাটো হ'ল যে এই এষ্ট্ৰলজাৰবোৰৰ কথাবোৰ যদি ইমানে ফুলিয়ায় তেনেহলে তেওঁলোকে বেলেগে দিয়া ভিক্ষা খাই কিয় জীয়াই আছে তেওঁলোকৰ যিখিনি জমা ধন আছে সেইখিনি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰক তাৰ পৰা পইচা ইনকাম কৰক কাৰণ তেওঁলোকেতো জানে কেতিয়া কোনটো ষ্টক ওপৰত যাব কোনটো ষ্টক তলত যাব কিন্তু তেনেকুৱা নকৰে কিয় এই এষ্ট্ৰলজাৰবোৰে বেলেগৰ ভৱিষ্যত কি হ'ব তাৰ জ্ঞান দিয়ে ক্ৰিকেট খেলত কোন জিকিব কোন বলিউড সেলিব্ৰিটিৰ ল'ৰা হ'ব ছোৱালী হ'ব কোনখন সিনেমা ফ্লপ মাৰিব কোনখন হিট হ'ব সেই সকলোবোৰ তেওঁলোকে জানে কিন্তু নিজৰ ভৱিষ্যতটো কি হ'ব সেইটোহে নাজানে এতিয়া এইটো নিউজ চাওক বেংগলোৰৰ এজনী মহিলাই 8 লাখ টকা এজন এষ্ট্ৰলজাৰক দিছে নিজৰ এক্সক ঘূৰাই পাবলৈ নেক্সট কুণ্ডলী দোষ নাইকিয়া কৰিব বুলি কৈ এজন এষ্ট্ৰলজাৰে 52 লাখ টকাৰ ফ্ৰড কৰিলে এজন এষ্ট্ৰলজাৰে 14 লাখ টকাৰ ফ্ৰড কৰিলে আৰু এজন লাভ এষ্ট্ৰলজাৰে 47 লাখ টকাৰ ফ্ৰড কৰিলে আপুনি গুগলত মাৰি চাব এইবোৰ ফ্ৰডৰ নিউজ চাই শেষ কৰিব নোৱাৰিব এতিয়া মেইন কথাটো হ'ল যে কেনেকৈ মানুহে এই এষ্ট্ৰলজাৰবোৰৰ চক্কৰত পৰে কেনেকৈ সহজ সৰল মানুহক ভৱিষ্যতৰ ভয় দেখুৱাই লাখ লাখ টকা সংগ্ৰহ কৰে এই এষ্ট্ৰলজাৰবোৰে আহকচোন এই ভিডিঅ'টোত সেইবোৰ আলোচনা কৰোঁ ইয়াৰ মেইন কাৰণটো হ'ল যে মানুহৰ উইক মাইণ্ড বুলিয়ে কওক বা সহজ সৰল মনোভাৱ বুলিয়ে কওক
একচুৱেলি কথাটো এনেকুৱা যে মানুহৰ ভৱিষ্যতটো বহুত আনচাৰ্টেইন হয়। কেতিয়া কি হয় কি নহয় আমি কোনেও একো নাজানো। আমি সকলোৱে আমাৰ ভৱিষ্যতত ভাল হোৱাটোৱে আমি বিচাৰোঁ। আৰু এই ভাল হোৱাৰ চক্কৰত পৰিয়েই আমি যাওঁ এষ্ট্ৰলজাৰৰ ওচৰলৈ। আপুনি যেতিয়া এষ্ট্ৰলজাৰৰ ওচৰলৈ যায় তেতিয়া তেওঁলোকে কেইটামান কমন কথা সকলোকে কয়। যে আপুনি এজন আত্মবিশ্বাসী, নীৰৱ নেতাৰ ক্ষমতা আছে আৰু চিন্তা জগতত আপুনি নিমগ্ন হৈ থাকে। সম্পৰ্কৰ ক্ষেত্ৰত নিজৰ আৱেগ সহজেই প্ৰকাশ নকৰে। আপুনি নিৰ্ভৰশীল নহয় কিন্তু গভীৰভাৱে ভাল পায়। গৱেষণা, মনোবিজ্ঞান, প্ৰযুক্তি বা আধ্যাত্মিক পথ প্ৰদৰ্শন আপোনাৰ বাবে আদৰ্শ কেৰিয়াৰ। আপোনাৰ জীৱনৰ নীৰৱ পৰ্যায়তো ডাঙৰ সুযোগ আহিব, যাক হয়তো আপুনি আশা কৰাই নাই। আপোনাৰ দুৰ্বলতা হৈছে কেতিয়াবা অতিৰিক্ত নিসংগতা বাছি লোৱাটো আৰু সমাজৰ পৰা নিজকে আঁতৰাই ৰখাটো। আৰু এই সকলোবোৰ শুনাৰ পিছত মানুহে ভাবিব যে এইটোচোন ময়ে হয়, মোৰ কথাই কৈ আছে। একচুৱেলি আপুনি নাভাবিব যে এই কথাটো আপোনাক কৈছে। সিহঁতে যিমান মানুহ আছে, মানুহ দেখি অকণমান জাজ কৰিব। কোনোবা যদি অলপ ডিপ্ৰেশ্যনত অহাৰ নিচিনা পায় তেনেহ'লে তেনেকুৱা ধৰণৰ কথাবিলাক ক'ব। এতিয়া আপুনি বা মই কোনোবাই যদি কোনোবা এজন মানুহৰ লগত অলপ সময় কথা পাতোঁ তেনেহ'লে সেই মানুহজনৰ মেণ্টেলিটি বা কি হৈ আছে অলপ উমান লগাব পাৰোঁ। ঠিক তেনেকুৱা সেই জ্যোতিষীবোৰৰ ক্ষেত্ৰতো হয়। जैसे कोई डिप्रेशन में तो हम उसको कहें कि भाई सुबह 5 बजे उठो, नहाओ धो और 25 किलोमीटर दूर जो मंदिर है उसमें जाके शिवलिंग पे जल डाल ताकि वो थोड़ा वॉक हो जाए। उसका वॉक हो जाए या थोड़ा उसको टाइम बीत जाए ताकि वो जगह, क्योंकि जो डिप्रेशन वाला आदमी है अधिकतर जो है रात को जगते हैं और दिन में सोते हैं। ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।